গভৰ্ণমেণ্টক মই কিয় কৈ আছোঁ যে বিচাৰ হোৱাৰ পিছত বিচাৰ চুক্তি হোৱাৰ পিছত গোটেই যিটো মই এভিডেন্স মই কৈ আছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পায়ে থাকোঁ এইবিলাক কিয় হৈ আছে প্ৰমোদবোৰক মই কৈ আছোঁ হয়নে বিচাৰ একৰৰ দফাবিলাক যি ক্লজেছবিলাক আছে এই ক্লজবিলাক বৰ্তমান ইমপ্লিমেণ্টেশ্যন কৰিব পৰা নাই দেশদ্ৰোহী বুলি আমাক মানে ধাৰা লগাই দিছে এতিয়া আপোনালোকৰ মাজত মই সেইটোৱে ক'ব বিচাৰিছোঁ যে ৰুলিং গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক সমালোচনা কৰিলে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয় দলৰ থকা ৰাজনৈতিক দলক গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক সমালোচনা কৰিতো দেশদ্ৰোহী নহয় মোৰ দায় কি তাৰিখ যিটো আমাৰ আজি ডেট আছিলে হিতেশ ছাৰ ডাঙৰীয়া আৰু দাউৰ দেশৰেপ ছাৰ ডাঙৰীয়া আজি আমি এটেণ্ডেণ্ট হ'লোঁ তাতে যি কেছ আছিল ইয়াৰ বিষয়ে এটেণ্ডেঞ্চ আছিল আজি আমি ভালে গ'লোঁ আৰু নেক্সট টাইম আৰু আকৌ হ'ব এতিয়া যেটো মোক ধাৰা দিছে বা হিতেশ ছাৰক হওক বা দাউৰ দেশৰেপ হওক jwbg এক্ট বুলি কয় যেটো দেশদ্ৰোহী বুলি আমাক মানে ধাৰা লগাই দিছে এতিয়া আপোনালোকৰ মাজত মই সেইটোৱে ক'ব বিচাৰিছোঁ যে ৰুলিং গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক সমালোচনা কৰিলে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয়নে বিচাৰ একৰৰ দফাবিলাক যি ক্লজেছবিলাক আছে এই ক্লজবিলাক বৰ্তমান ইমপ্লিমেণ্টেশ্যন কৰিব পৰা নাই এই ইমপ্লিমেণ্টেশ্যন কৰিব নোৱাৰাৰ কাৰণে ছ'চিয়েল মিডিয়াত নিউজ পৰ্টেলবিলাকৰ মাজত যদি এইবোৰ কথা ৰাইজৰ অৱগত কৰিলে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয়নে নহয় বিচাৰ একৰৰ দফা মতে ক্লজেছ মতে এৰিয়া এক্সটেনশ্যন ভিলেজ ইনক্লুচিভ বৰ্তমানলৈকে একো হোৱা নাই এইবিলাক কথা ৰাইজক অৱগত কৰিলে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয় যিটো মোক ধাৰা দিছে আৰু যেটো ইমান ডাঙৰ একৰ্ডৰ পিছতো ৰঞ্জন দৈমাৰী জেলতে অবৈধ হৈ আছে কাৰাগাৰত আছে ৰঞ্জন দৈমাৰীৰ লগত 5 ডজনতকৈ অধিক এক্স এনডিবি বিলাক জেলতে আছে কাৰাগাৰতে আছে এইবিলাকৰ কথা ৰাইজক আগত যদি ছ'চিয়েল মিডিয়াত মই কওঁ এইবিলাক কি হৈছে এইবোৰ কথা ক'লে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয় জেললৈ প্ৰেৰণ কৰে চাকৰি দিব পৰা নাই এইবোৰ কথা ৰাইজক মই এই ৰুলিং গভৰ্ণমেণ্টক সমালোচনা কৰিলে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয় ল'ৰাবিলাক ডেকা ল'ৰা যিবিলাক ইউথছ একৰৰ মতে চাকৰি পাব লাগিছিল পাৰামিলিটাৰী পুলিচ আৰ্মি একৰ্ডত আছে এইবিলাক দিব লাগিছিল নিজাৰ কাৰণে মই যদি গভৰ্ণমেণ্টক যদি সমালোচনা কৰে বিক্ৰম দৈমাৰী দেশদ্ৰোহী হয়নে নহয় যিটো ধাৰা মোক দিছে মই বুলি দেশদ্ৰোহী বিক্ৰম দৈমাৰী এই ইণ্ডিয়ানৰ লোৱাৰ এগেইনষ্টত কথা কোৱা হৈছে বুলি মোক কৰিছে মোক জেলত প্ৰেৰণ কৰিছে আনএকচেপ্টেড 91 ডেজ মই জেলত থাকিব লগা হৈছে পুলিচৰ কাম কি মই পুলিচৰ ওপৰত বিশ্বাস আছে পুলিচৰ কাম কি ৰাইজক ৰক্ষণাবেক্ষণ দিয়া কোনোবা ব্যক্তিয়ে যদি বিপদত পৰিছে তেখেতসকলক সেফগাৰ্ড দিয়াটো ৰক্ষা কৰাটো পুলিচৰ কাম মিটিং হ'লে দেখোন যেন এক্সিডেণ্ট নহয় তাৰ কাৰণে পুলিচে ৰক্ষা কৰে সেফগাৰ্ড দিয়ে এইটোৱে পুলিচৰ কাম বাইক স্পীড চলালে গাড়ী স্পীড চলালে পুলিচে কয় স্পীড নচলাবা তুমি এক্সিডেণ্ট হ'ব এইটো পুলিচৰ কাম ৰক্ষা কৰে পাব্লিকক জনতাক ৰক্ষা কৰে কিন্তু ৰুলিং গভৰ্ণমেণ্টত থকা ৰাজনৈতিক দলক বিক্ৰমে যদি সমালোচনা কৰে দেশদ্ৰোহী হয় এজন পুলিচৰ কাম কেনেকুৱা মই ক'ব বিচাৰিছোঁ কোকৰাঝাৰ সদৰ থানাত
মই যেতিয়া নেকি সদৰ থানাত আছিলোঁ, এজন আমিনুল হুছেইন বুলি এজন ব্যক্তিয়ে ৰাতি 10:30 বজাত মানুহ বিচাৰি আছে। কিয়? কোনটোবা কোকৰাঝাৰ এটা ৱৰ্ক নাম্বাৰত এজন মানুহ পৰি আছে। তেখেতক বচাবৰ কাৰণে এজন আমিনুল হুছেইন বুলি এজন SI পুলিচে মানুহ বিচাৰি আছে। এতিয়াকে ক'লো মই, ৰুলিং গভমেণ্টক থকা ৰাজনৈতিক দলক সমালোচনা কৰি এইটো দেশদ্ৰোহী নহয়। মোক যিটো UAP এড বুলি মোক ধাৰা দিছে, দেশদ্ৰোহী। দেশদ্ৰোহী হয়। দেশদ্ৰোহী হয় নেকি? মই কোনোবা হাতিয়াৰ লোৱা ব্যক্তিৰ লগত মই কোনোবা আলোচনা কৰিছে নেকি? নাই, আনএকচেপ্টেড। তাৰ কাৰণে কৈছোঁ মই গভমেণ্টক মই কিয় কৈ আছোঁ যে বিচাৰ হোৱাৰ পিছত, বিচাৰ চুক্তি হোৱাৰ পিছত গোটেই যিটো মই উইথ এভিডেন্স মই কৈ আছোঁ, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ। এইবিলাক কিয় হৈ আছে? প্ৰমোদ বড়োক মই কৈ আছোঁ, BJP, UPPL আৰু GSP বা কংগ্ৰেছ এক লগ লৈ ফালে গভমেণ্ট কৰি আছে। এইটোকে মই ক'ব খুজিছোঁ যে ৰাজনৈতিক দলক গভমেণ্টত থকা ৰাজনৈতিক দলক সমালোচনা কৰিতো দেশদ্ৰোহী নহয়। মোৰ দায় কি? নহয় জানো? মোৰ দায় কি? গভমেণ্টক সমালোচনা কৰি থকাৰ কাৰণে হৈছে। এতিয়া যিটো আপোনালোকে সুধিছে, ইয়াৰ উত্তৰটো এইটোৱে। কিন্তু মই শুনক, মোক কোনোবা অন্যায় কৰিছে, মই অন্যায় কৰিব যোৱা নাই। মোক কোনোবা জেলত প্ৰেৰণ কৰিছে, মই কাকো জেলত প্ৰেৰণ কৰিব নোৱাৰোঁ। লিখা আছে, শাস্ত্ৰত লিখা আছে, কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয়, সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজিত কৰক। ভাল কাম কৰি পেলাই বেয়া কামক পৰাজিত কৰক বুলি কৈছে। তাৰ কাৰণে মোক কোনোবা যদি অন্যায় কৰিছে, মই অন্যায় কৰিব নাযাওঁ। মই BTCৰ কাৰণে মাত মাতি যাম। BTCত কি হৈ আছে, সঁচাকৈ কি হৈ আছে, এইবোৰ কথা মই অৱগত কৰি আছোঁ। এইখিনিয়ে কথা মোৰ এজিটিছ আছে। মাজতে UAP এড যিটো ধাৰা, এইটো কেইদিনমানৰ কাৰণে আউট কৰিছিল বা ডিলেট কৰিছিল আৰু আকৌ লগাই দিছে। নিশ্চয় তাতে কোনোবা জাপি দিয়ক, লছ কৰিব নালাগে বুলি নিশ্চয় কৈছে। উই আৰ ৰেডি। আমি বিশ্বাস আছে, পুলিচৰ ওপৰতো আমি বিশ্বাস আছে। কিন্তু কিছুমান থাকে, দুটা ফেক, এটা ভাল কাম কৰা পুলিচ আৰু কিছুমান ৰাজনৈতিক দলত জড়িত থকা পুলিচো থাকিব পাৰে। ইয়াৰ কাৰণে হয়তো আৰু আকৌ উঠাই দিছে কেছটো। কিন্তু আমিতো ৰেডি, যিটো কাম কৰি গৈছোঁ, আমি ৰাইজৰ কাৰণে মাত মাতি আছোঁ, আমি মাত মাতি যাম। ক'ব লগাটো একো নাই। ঈশ্বৰে কি কৰে, আমি প্ৰাৰ্থনাত আছোঁ। সকলো ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। গীৰ্জাত, মন্দিৰত, মছজিদত আমাৰ কাৰণে নিশ্চয় প্ৰাৰ্থনা কৰিছে যেন ভালে ভালে কাম কৰি যাওক আমাৰ BTCৰ কাৰণে বুলি আমি বিশ্বাস আছোঁ।